শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন সমাগত আৰু আজি ৰঙিয়াৰ অধিৱেশনস্থলীত লাইসূতা স্থাপনৰ কিছু দৃশ্য আমিও চাওঁ আহকচোন। বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে। তো আহি আমি উপস্থিত হ'লোঁ ভয়ৰা মৰাণজানাত আৰু দেখিছে পিছফালে কিমান হাজাৰ হাজাৰ বাপ বান্ধৱ আই মাতৃসকলে নাম ধৰি আছে আৰু আমি তালৈকে যাম য'ত এতিয়া লাইসূতা স্থাপন কৰা হ'ব। তো চাই থাকিব ভিডিঅ'টি A to Z মানে কমপ্লিট লাইসূতা স্থাপনৰ দৃশ্য আজি আপোনালোকক দেখুৱাম ভিডিঅ'টিৰ জৰিয়তে চাব। কিনো মায়া তোমাৰ প্ৰভু কিনো মায়া কিনো লীলা তোমাৰ কিনো লীলা মায়াৰ জৰিৰে হৰি বান্ধিলা হাতী ছিঙিব নোৱাৰা হলো হৰি ৰাম মোকে পাৰে কৰা হে ভগৱান। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাহিত্য সাংস্কৃতিক আধ্যাত্মিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ ৰঙিয়া জিলাভাষাৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত অহা ইংৰাজী ফেব্ৰুৱাৰী মাহৰ ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰী বৰ্ণাঢ্য কাৰ্যসূচীৰে এই সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় বাৰ্তা কঢ়িয়াই আনিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ পবিত্ৰ অনুষ্ঠান ভাগৰ আজি পবিত্ৰ লাইসূতা স্থাপন খন্তেকখনৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘই মাননীয় উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱালৰ বাবে সমাপন কৰিব। কিনো লীলা